হেল্ল' গাইজ, আপোনালোক সকলোকে মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মানে বেলেগ ধৰণৰ। আজি ভিডিঅ'টো মই খাবলৈ আহিছোঁ আপোনালোকৰ ওচৰত, আৰু কি খাবলৈ আহিছোঁ দেখুৱাই আছোঁ ৰ'ব। এইপিনে ভাত, তাৰপিছত এইপিনে দাংবডি আলু, তাৰপিছত এইপিনে ঢেকীয়া শাক, তাৰপিছত এইপিনে আছে আমাৰ দালি, তাৰপিছত এইপিনে চাওক নেমু এডোখৰ, আৰু মই চালাড কাটি লৈছোঁ। তাৰপিছত এইপিনেও আছে চালাড, তাৰপিছত এইপিনে আছে চিকেন, দেখিছে এই আছে চিকেন। তাৰপিছত এইপিনে কাটি লৈছোঁ মই এইপিনে আম, তাৰপিছত এইটো আছে মাছ আৰু কচু, আৰু এইখিনি বনাই লৈছোঁ। এবাৰ দেখুৱাই দিছোঁ গোটেইখিনি চাওক। এইখিনি মই ধুনীয়াকৈ বনাই ল'লোঁ, আৰু এতিয়া খাবলৈ ষ্টাৰ্ট। ভাত খাবা?
ৰাখিছোঁ।